আন্দোলনৰ এজন অগ্ৰণী নেতা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন অতিকে আগশাৰীৰ নেতা মনেশ্বৰ দৈমাৰীৰ আজি শুভ বিবাহ। সেই শুভ বিবাহ অনুষ্ঠানত যোগদান কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু দৰা কইনাক সকলোৰে হৈ বিশেষকৈ আমাৰ সকলো সতীৰ্থৰ হৈ আশীৰ্বাদ আৰু শুভেচ্ছা দুয়োটাই জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ যাতে যুগ্ম জীৱন অত্যন্ত আনন্দৰ হয়, সৌভাগ্যৰ হয় আৰু তেওঁলোক যাতে সকলো ফালৰ পৰা সুখ আৰু শান্তিত থাকিব পাৰে। আজি যিটো কাউন্সিল চলে টেঙাল কনচাৰ্ট যিটো কাউন্টিং চলি আছে ইতিমধ্যে ভিজিবিলিটি অগ্ৰগতি কি ক'ব? মই ইমান খবৰ লোৱা নাই, কিন্তু আমি নিশ্চিত যে আমি খুব ভাল ৰিজাল্ট দেখুৱাব পাৰিম। এতিয়ালৈকে লখিমপুৰৰ খুব সম্ভৱ 5খন আসন, 5খনতে আমি জিকিছোঁ। নাহৰকটীয়াতো জিকিছোঁ। ধেমাজিতো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। চৰকাৰখনৰ কাম কাজৰ প্ৰতি অসমৰ ৰাইজৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক আৰু সেই আশীৰ্বাদক আমি শিৰত লৈ আগবাঢ়ি গৈ থাকিম। চাওক, BPF, BJP, UDP আৰু UPPL আৰু AGP আমি চাৰিওটা দল বিধানসভাত চৰকাৰী পক্ষত বহিম। আমাৰ মাজত ফ্ল'ৰ কোঅৰ্ডিনেশ্যন থাকিব আৰু বিধানসভাৰ ভিতৰত আমাৰ একতা থাকিব। কিন্তু এই মিত্ৰতাটো ৰাজনৈতিক নহয়। এই মিত্ৰতাটো যেনেকৈ এতিয়া UPPL আৰু BJPৰ মিত্ৰতাটো ৰাজনৈতিক মিত্ৰতা, সেই মিত্ৰতাটো বিধানসভাৰ ভিতৰৰ মিত্ৰতা। গতিকে সেইখিনি আমি এটা সেই ধৰণৰ হিচাপতে আমি এই মিত্ৰতাটো কৰিছোঁ। চাওক, ৰাজ্যসভা ইলেকশ্যন কেতিয়া ঘোষণা কৰে কোনো ঠিক নাই। 6 মাহ পিছতো হ'ব পাৰে, 4 মাহ পিছতো হ'ব পাৰে, এমাহ পিছতো হ'ব পাৰে। কিন্তু যেতিয়াই হওক আমি খুব আমাৰ কোনো মই ভবা নাই যে কিবা প্ৰব্লেম আছে বুলি। তথাপিতো তাৰ আগতে মাজুলীৰ উপ নিৰ্বাচনটো হৈ গ'লে ভাল পাম। আজি আমাৰ বাবে খুব গৌৰৱৰ দিন যে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা 3টা বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা এটা বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে আমি প্ৰদান কৰিম। এই বঁটাৰ বিশেষ এটা বৈশিষ্ট্য হ'ল যে এই বঁটা দিয়াৰ যিটো আৰ্হি, সেই আৰ্হিটো আমি পদ্মভূষণ, পদ্মবিভূষণ আদি দিয়াৰ আৰ্হিত আমি কৰিছোঁ। ইয়াত কোনো ভাষণ বা বক্তব্য নাথাকে। যেনেকৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠান হয়, তাৰ সৰুকৈ হ'লেও এটা আমি সেই ধৰণে কৰিব খুজিছোঁ, যিটো অলংকৰণ মহোৎসৱ হ'ব। ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াত যিসকলে বঁটা পাইছে, হয় তেখেতসকল আশা কৰ্মী, নহ'লে অংগনবাদী কৰ্মী, নহ'লে কোনোবা চিকিৎসক, নহ'লে ক'ভিডৰ সময়ত তেওঁলোকৰ ৰাইজৰ প্ৰতি অতুলনীয় বৰঙণি আছিলে, আৰু নহ'লে কোনোবা এনেকুৱা শিক্ষক অধ্যাপক যাৰ জীৱনজোৰা সাধনাই বহুত ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰ্মাণ কৰিছিল। এই বঁটাটো বেলেগ বঁটাতকৈ বহুত ব্যতিক্ৰম। অসমৰ ৰাইজক আজি 3 বজাৰ পৰা 5 বজালৈ সকলো আমাৰ দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে বা টিভিৰ জৰিয়তে অনুষ্ঠান প্ৰচাৰ হ'ব। মই অসমবাসী সকলো ৰাইজক আমাৰ লোকেল টিভিসমূহ বা আমাৰ যিবিলাক ছ'চিয়েল নেটৱৰ্ক থাকিব অসম চৰকাৰৰ, ইউটিউব, ফেচবুক, টুইটাৰ, এই গোটেইবোৰ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক জড়িত হ'বলৈ মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ বঁটা প্ৰাপ্ত যিসকল একেবাৰে সমাজৰ পৰা দূৰত থাকি সমাজখনক আগবঢ়াই লৈ যাবলৈ বৰঙণি দিছিল, তেওঁলোকক যাতে শুভেচ্ছা জনাব। চাওক, দোষী কোনটোতো আজি ক'ব দিগদাৰ, কিন্তু যদি কোনোবা আৰক্ষী বিষয়া ইয়াত দোষী সাব্যস্ত হয়, তাৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। কাৰণ আমাৰ যিটো সংগ্ৰাম বা আমাৰ যিটো ষ্ট্ৰাগল বা আমাৰ যিটো ফাইট, সেইটো হ'ল অৰ্গেনাইজ ক্ৰাইমৰ বিৰুদ্ধে। কিন্তু কোনোবা নিৰপৰাধী মানুহক আৰুতো অলিয়ে গলিয়ে গুলিয়াবলৈ অনুমতি দিয়া নহয়।